নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ভাৰতী আছামিজ কিচেনলৈ। আজি মই ডিছটো বনাবলৈ ওলাইছোঁ কাচকলৰ বৰা। তাৰ বাবে প্ৰথম মই লৈছোঁ 2টা কাচকল। এতিয়া কাচকল 2টা চেলাই নিজৰ মতে দীঘল দীঘলকৈ কাটি ল'ব। ইয়াৰ পিছত এটা বাটিত 3 চামুচ বেচন ল'ব। তাৰপিছত আধা চামুচ কালজিৰা, তাৰপিছত আধা চামুচ নিমখ, তাৰপিছত হালধি আধা চামুচ। এতিয়া পানীৰ লগত মিহলি কৰি ল'ব। এতিয়া বেচনৰ লগত কাচকলখিনি মিহলাই অলপ অলপকৈ ভাজি ল'ব। এয়া আমাৰ কাচকলৰ বৰা তৈয়াৰ হৈ গ'ল।